হাই ফ্ৰেণ্ডসকল, ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম হস্তমৈথুন কৰিলে লিংগ সৰু হয় বা পাতল হয় বা বেকা হয়। তো তেনেকুৱা কিবা হয় নেকি? তো বহুতৰে মনত ভয় ভাৱ বা চিন্তা হয় যে হস্তমৈথুন কৰাৰ ফলত লিংগটো সৰু হৈ যায় নেকি, বা খাটা হয় নেকি, বা লিংগটো বেকা হৈ যায় নেকি, বা লিংগটো হালি যায় নেকি। চাওক, মাষ্টাৰবেশ্যন কৰিলে লিংগ সৰু হোৱা, পাতল হোৱা তেনেকুৱা কোনো কাৰণ নাই। কিন্তু এটা কাৰণ হ'ব পাৰে যে কিছুমানে মাষ্টাৰবেশ্যন বহুত খৰকৈ কৰা বা উগ্ৰভাৱে কৰা, বা লিংগত আঘাত হোৱাকৈ মাষ্টাৰবেশ্যন কৰা, যাৰ দ্বাৰা লিংগত আঘাত হয়। ধৰি লওক, লিংগৰ ভিতৰত যদি আঘাত হয় সেইখিনি পুৰাবলৈ আপোনাৰ ফাইব্ৰাছ টিচু জমা হয়। তো সেই ফাইব্ৰাছ টিচু জমা হ'লে সেইখিনি ঠাইত আপোনাৰ যেতিয়া ফাইব্ৰাছ টিচু জমা হ'ব, তেতিয়া লিংগটো আপোনাৰ সেই ফাইব্ৰাছ যিখিনি ঠাই আপোনাৰ মানে আঘাত হয় সেইখিনি ঠাই আপোনাৰ ফাইব্ৰাছ টিচুৰে আপোনাৰ লিংগটো আপোনাৰ মানে ফিল আপ কৰে। তো তাৰ কাৰণে আপোনাৰ লিংগটো আপোনাৰ বেকা হ'ব পাৰে। কিন্তু বেছিভাগৰে লিংগটো অলপ বেকা হয়, সেইটো কোনো আপোনাৰ চিন্তাৰ কোনো কাৰণ নহয়, সেইটো নৰ্মেল হয়, অলপ বেকা হ'ব পাৰে লিংগটো। যদি কিছুমানৰ লিংগটো আপোনাৰ 30 ডিগ্ৰীতকৈ বেছি বেকা হয়, বা আপোনাৰ ছেক্সুৱেল এক্টিভিটি কৰাত আপোনাৰ সমস্যা হয়, তেতিয়াহ'লে আপোনাৰ ডক্তৰক আপোনাৰ দেখুৱাৰ প্ৰয়োজন হয়। সাধাৰণতে যদি আপোনাৰ ধৰি লওক লিংগটো যদি অলপমান বেকা হয়, তেতিয়াহ'লে কোনো ভয় কৰিব লগা কোনো কথা নাই। তো ফ্ৰেণ্ডসকল, আজি এইখিনি কথা ক'বলৈ ভিডিঅ'টো বনাইছিলোঁ, যাতে বহুতৰে আপোনাৰ মনত ভয় ভাৱ বা চিন্তা হয় যে মাষ্টাৰবেশ্যন কৰাৰ ফলত লিংগটো সৰু হৈ যায় নেকি, বা লিংগটো আপোনাৰ মাষ্টাৰবেশ্যন কৰিলে বেকা হৈ যায় নেকি, বা লিংগটো আপোনাৰ মাষ্টাৰবেশ্যন কৰিলে পাতল হৈ যায় নেকি। তো এইবিলাক আপোনালোকে ভয় কৰিব লগা কোনো কাৰণ নাই। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ ফ্ৰেণ্ডসকল।